নমস্কাৰ, আমি আজি আহি আছো টুটুবাৰ দোকানত এটা বিশেষ কাৰণত। 1 জানুৱাৰী হয়, কিন্তু আমি গোটেইকেইজনী লগ খাইছোঁ। এজনী মমী বা আৰু এজনী আমাৰ বা। আৰু আমি লগ বিশেষ কাৰণটো হৈছে আজি নতুন বছৰ মন্দিৰলৈ গ'লোঁ। মন্দিৰলৈ গৈ ঘূৰি আহিলোঁ। অহাৰ পিছত আমাৰ ইয়াতে আইতা এজনী থাকে। আইতাজনী হৈছে এইজনী, আমাৰ ওচৰৰ নামঘৰতে থাকে আইতা। আইতাৰ আজি জন্মদিন। জন্মদিনৰ কাৰণে মানে আমি গোটেইকেইজনী গোট খাই আইতাক এটা সৰুকৈ ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। আইতাই আমাক কিন্তু চাহ খাবলৈ মাতিছে দেই, চাহ খাবলৈ মাতিছে। সেইকাৰণে আমি গোটেইকেইজনী আহিছোঁ। আইতা হেৰি এইটো আমাক চাহৰ লগত খুৱাবলৈ কি আনিছে আপুনি? মিঠাই আনিছোঁ। মিঠাই আনিছে? অঁ, তাকে আমি মিঠাই চাহ খাম আৰু তেতিয়াহ'লে। ঠিক আছে, পিছৰখিনি দেখাই আছোঁ। এয়া আমাৰ আইতাৰ কেক ৰেডি হৈ লাগিলে ৰেডি হৈ গৈছে। দেখুৱা আৰু মই কি দিলোঁ সেইটোও দেখুৱা। পিন্ধি লৈছিলোঁ। আমাৰ আইতা হৈছে 71 ইয়েৰ। আইতা দিছে নিজ হাতেৰে বনোৱা। এইজনী মমী বাই দিছে নিজ হাতেৰে বনোৱা। এইটো ইমান ধুনীয়া পেণ্ডেণ্ট। আৰু এই বাকো দিছে বাৰ পেণ্ডেণ্ট। এইটো আমাৰ টুটুবাক দিছে, টুটুবাক দিছে। মমী বা বস্তুবিলাক সদায় ক্ৰিয়েটিভ হয়, মোৰ ভালেই লাগে, সদায় ভাল লাগে। এই কাপোৰযোৰ মমী বা পাই লোৱা। আজি চব মমী বা হৈ আছে। হয় নেকি? মোৰ কাৰণে ভাল নকম, মানে সেইটো বুলি নহয়, সকলোৰে ভাল হওক নতুন বছৰটো, তাকেই কামনা কৰোঁ। সকলোৰে ভাল হওক। কিন্তু আমাৰ বেছি ঠাণ্ডা লগা নাই, চবেই হেৰিকে আছে। মমী বাৰ ইমান ঠাণ্ডা লাগিছে, আনকি আইতাও ঠাণ্ডা লগা নাই। এই বাও ঠাণ্ডা লাগিছে, বাও পিন্ধি আছে। দুজনী ইমান ঠাণ্ডা। আইতাই আজি ইমান টিপটপ হৈ আছে। আজি আইতা ধুনীয়া হৈ থাকিবই লাগিব আৰু ঠাণ্ডা লগা কাৰণ আছে, মই পিন্ধি আহিছোঁ এনেকুৱা। আইতাই ভুৱাই আজৰি কৰি দিলে আমাৰ ভিডিঅ' মানে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে আইতা, হেপী বাৰ্থডে টু ইউ। এইবাৰ অকণমান লগাব পাৰিবা। হৈ গ'ল আমাৰ আইতা। আইতা কেনেকুৱা লাগিছে এতিয়া এইটো কওক। ভাল লাগিছে নে? কিমান ভাল লাগিছে? আগতে কেক কাটিছিল নে নাই? আগতে কেক কাটিছিল নাই আইতা? নাই, সেইটো কৰা নাই। নাই কটা? এইবাৰ তেনেকৈ ফুটা তুমি। আজি প্ৰথম কেক কাটিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। এই টুপিটো আনি দিছে টুটুবাই। কেনেকুৱা লাগিছে টুপিটো? একো নাই, ভালেই হৈছে। ভালে হৈছে। অঁ, এতিয়া বাকী পৰ্ব আৰম্ভ কৰিছে। আইতাই আমাৰ কাৰণে মিঠাই আনিছে। কি আনিছে মই দেখুৱাই দিওঁ। দেখুৱাই দিয়া কি কি আনিছে? কি কি আনিছে? এই মিঠাই আনিছে, এইটো লাড়ু আনিছে, নাৰিকলৰ লাড়ু। এইফালেও ঢেৰ কিবা কিবি আছে, কিবা কিবি আনিছে। পিঠা আনিছে, বহুত বস্তু। আইতাৰ ভাল হওক। অহা বছৰো আমি এনেকৈ পাতিম আইতাৰ বাৰ্থডে। ভাল লাগিব ন? আজি বছৰৰ দিনটো আমাৰ ভালকে আৰম্ভ হৈছে। আচলতে কি, ডাঙৰৰ আশীষ এটা পোৱাটো বহুত সৌভাগ্যৰ কথা, নহয় জানো? তো আইতাৰ পৰা আমি সেইখিনি যে পালোঁ, সেইকাৰণে মানে নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু সেইটো সুবিধাটো আমাৰ টুটুৱে কৰি দিলে। এইটো চবতে তাইলৈ অকণমান বেছি নহয়, হেৰিটো তাইকো দিছোঁ বাৰু ক্ৰেডিটটো। তাকেতো যিয়ে নহওক, আমি এনেইতো লগ পালোৱে হয় বাৰু, কিন্তু এনেকৈ ভাল কাম এটা লৈ পেলাই লগ পাইছোঁ, সেইটো আমাৰ কাৰণে বহুত বেছি মানে ফূৰ্তিৰ বা গৌৰৱ, মানে সুখৰ কথা। গৌৰৱ নহয়, সুখৰ কথা। আমি আইতাক গিফ্ট দিছোঁ, কিন্তু আইতাইও আমাক ৰিটাৰ্ণ গিফ্ট ইমান ধুনীয়া ধুনীয়া এখন ৰুমাল দিছে। চাওক এয়া কান্দিব এতিয়া। এয়া বাক দিছে।
নালাগে অ লাগে এখন তাই দিয়ক এয়া তোমাক দিছে আপুনি ৰিটাৰ্ণ গিফ্টটো দিলে আমাক বাৰ্থডে ৰিটাৰ্ণ গিফ্টটো দিছে আইতাই দিছে আমাক পিঠা কি কয় নাৰিকলৰ লাডু ৰসগোল্লা এইটো বৰফি কাজু বৰফি এইটো বিস্কিট গোটেই আনিছে লগতে কেকো আৰু এয়া চাহ বাকী আছে চিকেন মিঠাইৰ লগত এবাৰ সেয়াও আছে ৰুটি চব্জিও কৰিছে বোলে বাক খাবলৈ কৈছে বায়ে নাখায় শকত হ'ব বুলি কিমান খাম আৰু আজিৰ পৰা ডাইটিঙত ধৰিম বুলি ভাবিছোঁ জানুৱাৰী আজি খাই দিয়া আৰু সেইটো আৰু চবেই জানে আৰু আমি খাই বৈ হ'ল আইতা আকৌ ঘৰলৈ গ'ল ঘৰলৈ গৈ ক্ষীৰ বনাই আনি দিলেহি আমাক তাৰপিছত আইতাৰ মানে কোনো নাই নামঘৰতে থাকে আইতা ককা ঢুকালে তাৰপিছত টুটুবা ওচৰতে বহি থাকে সি টুটুবা নামঘৰৰ কাষতে দোকান আছে তাৰপিছত আমাক বাৰ্থডে বুলি আইতাই ক'লে যে লগৰকেইজনীক মাতিবি চাহ খাবলৈ বুলি তাৰপিছত আমি গোটেইকেইজনী আলোচনা কৰি আইতাৰ যিখিনি যাৱতীয় বস্তু যিখিনি নাই আলোচনা কৰি গোটেইকেইজনীয়ে মিলি পেলাই আইতালৈ কিনি দিলোঁ আৰু আহি আমি কেক কাটিলোঁ আইতাই বোলে জীৱনত প্ৰথমবাৰ কেক কাটিছে বেয়াও লাগে আৰু আমাৰো ভাল লাগিছে আজি প্ৰথম ইংৰাজী নৱবৰ্ষ হ'লেও প্ৰথম দিনটোতে আমি এটা আইতাক অকণমান মনত সুখ দিব পাৰিছোঁ বুলি ভাবিছোঁ আইতা মানে 71 ইয়াৰ্ছলৈকে অকলে এতিয়া ভাত বনাই অকলে থাকি চব অকলে কৰিয়ে খাই আছে তো তেনেস্থলত আমাৰকেইজনীক যিহেতুকে বিচাৰিছে আমি আহিলোঁ আমিও ভাবিছোঁ কোনোবা কিবা এটা পুণ্য কৰিছিলোঁ সেইকাৰণে মানে এনেকুৱা এটা সুবিধা পাইছোঁ আইতাৰ যিখিনি যাৱতীয় বস্তু লাগে গোটেইখিনি আমি কেইজনীয়ে গোটাই পেলাই দিলোঁ কি নিদিলোঁ নকওঁ বিশেষকৈ কাৰণ ইমানখিনি ক'বলৈ নাযাওঁ মানুহক সহায় কৰিলে ক'ব নালাগে আমি সেইকাৰণে দেখুৱাই দিয়া নাই যে আইতাক আমি কি দিছোঁ কিন্তু যিখিনি যাৱতীয় বস্তু লাগে আইতাক ঠাণ্ডা দিনত গোটেইখিনিয়ে কিনি দিছোঁ আইতাৰ প্ৰতি শ্ৰদ্ধাখিনি মানে দেখুৱাই দিলে সেইটো বেছি কৰা হৈ যাব সেইবাবে আপোনালোকৰ ওচৰতো যদি কোনোবা তেনেকুৱা থাকে অকলশৰীয়া মানুহ বৃদ্ধ মানুহ আজিকালি বৃদ্ধাশ্ৰমত দেখাই যায় ভাল মানুহৰ ঘৰৰ মানুহ বৃদ্ধাশ্ৰমত যায় তো বুঢ়া মানুহবিলাকৰ দুখত থাকিলে মোৰ বেয়া লাগে বুঢ়া মানুহবিলাক মোৰ নিজৰো আইতা আছে আইতা বয়সই হ'ব মোৰ আইতাতকৈ সৰু হ'ব এজনী আইতা কিন্তু তথাপিতো আইতাৰ প্ৰতি চবৰে এটা টান থাকে আৰু নাজানো আজিকালি মানুহৰ কি হৈ গৈছে আইতাকবিলাকক বৃদ্ধাশ্ৰমত থোৱা হৈছে বৃদ্ধাশ্ৰমত থোৱাতকৈ ঘৰত ৰাখি চাবচোন তেতিয়া আপোনালোকৰ মনটোও ভাল লাগিব ল'ৰা ছোৱালীবিলাকৰ সংস্কাৰীও হ'ব আজিকালি ল'ৰা ছোৱালীয়ে আমাৰ 90s ল'ৰা ছোৱালীবিলাক যেনেকৈ অলপ হ'লেও শ্ৰদ্ধা ভক্তি আছে কিন্তু আজিকালি একেবাৰেই নাইকিয়া হৈ গৈছে মূলতে হৈছে আইতাকহঁতৰ খং নোপোৱা আইতাকবিলাকে সাধু কথাৰ মাজেৰে বহুতো জ্ঞান দি দিয়ে কিন্তু আজিকালি সেইখিনি জ্ঞান ল'বৰ কাৰণে সুবিধাই নাপায় ল'ৰা ছোৱালীয়ে কাৰণ প্ৰায়ভাগ মানুহে আজিকালি দেখোন বৃদ্ধাশ্ৰমতে পোৱা যায় সেইটো কাৰণে যিমান পাৰে মোৰ মতেতো বৃদ্ধাশ্ৰম হ'বই নালাগে বয়সীয়া মানুহক সকলোৱে মাক দেউতাক যেতিয়া মাক দেউতাকে এটা ল'ৰা ছোৱালী ডাঙৰ কৰে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সেই মাক দেউতাকে এদিন ল'ৰা ছোৱালীৰ ওচৰত বুজ হৈ যায় এইটো বহুত দুখৰ কথা বাকী আপোনালোকে মোৰ চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব কেনে পালে জনাব ধন্যবাদ